শ্ৰীকৃষ্ণৰ পত্নী ৰুক্মিণী কাৰ জীয়ৰী? উত্তৰ কুন্দিল বৰ্তমান শদিয়াৰ চুতীয়া ৰজা ভীষ্মকৰ জীয়ৰী আছিল। প্ৰশ্ন নং 2, অসমত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা প্ৰথম কৃষক বিদ্ৰোহ কি আছিল? উত্তৰ ফুলগুৰি ধোঁৱা। ফুলগুৰি ধেৱা। 3 নং প্ৰশ্নটো হৈছে কোনজন আহোম সম্ৰাটে স্বৰ্গনাৰায়ণ উপাধি লৈছিল? উত্তৰ চুহুংমুং। প্ৰশ্ন 4, কোচ ৰজা নৰনাৰায়ণৰ দিনত কোনজন পৰিব্ৰাজকে অসম ভ্ৰমণ কৰিছিল? উত্তৰ ৰাল্ফ ফিটছ। প্ৰশ্ন 5, ফাটিয়া আই ইব্ৰাহ লিখক কোন? উত্তৰ চিহাবুদ্দিন তালিচ। প্ৰাক ঐতিহাসিক যুগৰ ইতিহাসৰ সমল যোগোৱা এখন উল্লেখযোগ্য গ্ৰন্থ কি? উত্তৰ কালিকা পুৰাণ। প্ৰশ্ন, ৰামায়ণ অসমীয়ালৈ কোনে অনুবাদ কৰিছিল? উত্তৰ মাধৱ কন্দলীয়ে। প্ৰশ্ন, দানৱ বংশৰ প্ৰথমজন ৰজা কোন আছিল? উত্তৰ মহিৰং দানৱ। ভিডিঅ'টো শেষলৈকে চাব। প্ৰশ্ন, আহোমৰ শেষ ৰজাজন কোন? উত্তৰ চন্দ্ৰকান্ত সিংহ। প্ৰশ্ন, বৰবৰুৱা আৰু বৰফুকন পদটো কোনে সৃষ্টি কৰিছিল? উত্তৰ প্ৰতাপ সিংহই। প্ৰশ্ন, চিলাৰায়ৰ আন এটা নাম কি? উত্তৰ শুক্লধ্বজ। মুঠ 20টা প্ৰশ্নৰ উত্তৰ দিয়া হৈছে। প্ৰশ্ন, ইয়াণ্ডাবু চুক্তিত স্বাক্ষৰ কেতিয়া হৈছিল বা কিমান চনত হৈছিল? উত্তৰ 1826 চনত। অসমত প্ৰথম চাহ গৱেষণা কেন্দ্ৰ ক'ত স্থাপন হৈছিল? উত্তৰ যোৰহাটৰ টোকোলাইত। প্ৰশ্ন, বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন? উত্তৰ বৰ্মন বংশৰ প্ৰতিষ্ঠাতা হৈছে পুষ্য বৰ্মন। প্ৰশ্ন, ত্ৰিপুৰা বুৰঞ্জী কাৰ ৰচনা? উত্তৰ ৰত্নকুণ্ডলী আৰু অৰ্জুন দাস বৈৰাগী। most important question. পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল? উত্তৰ 1894 চনত পথৰুঘাটৰ ৰণ হৈছিল।
প্ৰশ্ন 1857 চনৰ বিদ্ৰোহৰ মূল নায়ক কোন আছিল? উত্তৰ মণিৰাম দেৱান। প্ৰশ্ন পাল বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? উত্তৰ ব্ৰহ্মপাল। শেষৰ 20 নম্বৰ প্ৰশ্নটো most important question. কাৰ শাসনকালত কোনে কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ গোহাঁই কমল আলি সাজি উলিয়াইছিল? উত্তৰ গোহাঁই কমল বৰুৱাই কোচ ৰজা নৰনাৰায়ণৰ দিনত। ধন্যবাদ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক ধন্যবাদ জনালোঁ। নমস্কাৰ।